ৰাতিপুৱাতে আজি আমি গাঁৱৰ মানুহৰ পৰা গম পালোঁ যে ৰাতিপুৱা নদীত এনেই পায়খানা কৰিব অহা না কিবা আছিলে। গতিকে ই দেখা পাই আমাক ৰাতিপুৱাতে খবৰ দিলে, আমি আহি চালোঁ। চাই দেখোঁ যে একদম ফুল কোমলীয়াই 1 মাহৰ হ'ব। এইটো পানীৰ হতত, ৰাতিৰ পানীৰ হতত ভাহি আহিছে। মানে এতিয়া মাকৰ লগত কেনেকৈ বা এৰা খাল নাকি এইটো আমি সঠিক ক'ব নোৱাৰিলোঁ। আমি যেতিয়া আহি পাওঁ তাৰ আগতেও যিখিনি আমি গম পাইছোঁ, তেতিয়াই এইটো মৃত্যু আছিল। এই পানীটো ভূটান পাহাৰৰ পৰাই আহিছে, গতিকে এইটো ভূটানৰ পৰাই অহা বুলি অনুমান কৰিব পাৰি।